অসম আৰু ত্ৰিপুৰাত আগন্তুক ৩-৪ বছৰত ৫০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই। আজিৰ পৰা আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বেদান্ত গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে বিনিয়োগৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। ভাষণত তেওঁ ঘোষণা কৰে যে আগন্তুক ৩-৪ বছৰত অসম আৰু ত্ৰিপুৰা তেল আৰু গেছ খণ্ডত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব বেদান্ত গ্ৰুপে। ইয়াত এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে গ্ৰুপ ফাৰ্ম কেয়াৰ্ন অইল এণ্ড গেছে উত্তৰ পূব অঞ্চলৰ ২খন ৰাজ্যত ইতিমধ্যে প্ৰায় ২,৫০০ কোটি টকা বিনিয়োগ কৰিছে। অসমত প্ৰচুৰ প্ৰাকৃতিক সম্পদ আছে আৰু বিশ্বৰ মেগা বেচিন হোৱাৰ সম্ভাৱনা আছে। আমি অসমৰ বহনক্ষম বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাজু, এইদৰে কয় বেদান্ত গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে। আগৰৱালাই কয় যে কোম্পানীটোৱে অহা ৩-৪ বছৰত অসম আৰু ত্ৰিপুৰাৰ তেল আৰু গেছ খণ্ডত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয়, এনে বিনিয়োগৰ দ্বাৰা আমি প্ৰতিদিনে ১ লাখ বেৰেল তেল আৰু গেছ উৎপাদন কৰিম, যাৰ ফলত অঞ্চলটো এটা প্ৰধান হাইড্ৰ'কাৰ্বন হাব হৈ পৰিব। ইয়াৰ দ্বাৰা ১ লাখ যুৱক-যুৱতীৰ বাবে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ'ব বুলি উল্লেখ কৰে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাই।